বাপরে বাপ কি রোদ দিছি হে আমার ঘোড়া খুঁজি রব এইগিলা ঘোড়া আচাৰ চাচাৰ আছে এতে আৰু আমাৰ যিকেইখন গাড়ী আজি মোৰ গাড়ীখন নেনাও আজি দেউতাৰ গাড়ীখন নিম তেলৰো দাম বাঢ়ছি না বৰ যত হৈছে আৰু তাৰমানে ৰাস্তাটো বেয়া বোলে তাৰমানে একঠাইত যাম আমি ৰাস্তাটো বেয়া সেইকাৰণে মোৰ গাড়ীখন ঘূৰত বৰ দিগদাৰ হয় নমস্কাৰ মই দীপাংকৰ ৱেলকাম টু মাই ছেকেণ্ড চেনেল দীপাংকৰ ব্লগছ আৰু বৰ্তমান যাব ওলাইছোঁ এঠাইত এটা থানত যাম আমাৰ লগত জ্ঞানদীপ আছে ইয়াত জ্ঞানদীপ আৰু মই যাম so let's go throw it up start twerking like Miley আজি বিৰাট ভল্টেজ সূৰ্যৰ মানে বিৰাট ৰ'দ আৰু তথাপিতো আমি অলপ ফুৰিব যাম আৰু লকডাউন আজি শনিবাৰ ৰবিবাৰ স্পেচিয়েলি লকডাউনৰ বন্ধ দিছে তথাপিতো উপায় নাই আপোনালোকৰ কাৰণে যাম আৰু ভিডিঅ' দেখাম আপোনালোকক বাকি লকডাউন কেনেকুৱা গ'ল লকডাউন মজা চলি আছে মজা চলি আছে তাকে বৰ্তমান কোনেও নাই কাম কৰা আমি ফুলেন্দা কি ক'ব ফুলেন্দা একদম আজিকালি হিৰো আৰু একদম কি ক'ব খুব লাভ চলিছে ঋতিক পিছফালে বহি আছে চল লেটছ গো অলপ ছায়া জেগা পালোঁ ধুনীয়া ছায়া জেগা আম গছৰ তলত ৰখিলোঁ ভাল লাগিল ধুনীয়া বতাহ দি আছে তাৰ লগতে আৰু এটা কথা বহুতে মোক সোধে যে ভিডিঅ' ইমান জল্দি জল্দি কিয় নাহে দেৰি দেৰিকৈ আহে চাওক ভিডিঅ'টো মই মানে কি হবিৰ কাৰণে বনাওঁ মানে নট পইচাৰ কাৰণে নবনাওঁ হবিৰ কাৰণে বনাওঁ মোৰ যেতিয়া মন যায় তেতিয়া দিওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো তাৰ লগতে বলক কণ্টিনিউ কৰোঁ ভিডিঅ'টো এই ৰ'দত কৃষকসকলে আমাৰ কাৰণে কষ্ট কৰে মানে কি তেওঁলোকক ধন্যবাদ জনাব লাগিব এই ৰ'দত আমি এই ৰ'দত ওলাই বা দাম পাইছোঁ কিন্তু তেওঁলোকে কষ্ট কৰি আছে ৰাস্তাটো বহুত বেয়া হৈছে তো বৰ্তমান পালোঁ ভালুকমাৰা থান এতিয়া জ্ঞানী বিভাগীয়া ভালুকমাৰা কিয় হ'ল মানে ভালুক চালুক কিবা ওলছিল নেকি আগতে কিবা সেনেকুৱা ওলছিল চাগে মই সুধিম বাৰু বাবা একজন আছে বাবাজনক সুধিম ভালুকমাৰাত আহি পালোঁ আৰু ৰাস্তাটো খুবেই বেয়া সেইকাৰণে মোৰ আজি মানে কি দেউতাৰ গাড়ীখন লৈছোঁ ৰাস্তাটোৰ কাৰণে আৰু নেক্সট হিৰো হণ্ডাৰ ইঞ্জিন বেলেগ অলপ চ' এতিয়া আমি ভিতৰত প্ৰৱেশ কৰোঁ দেখাই আছোঁ আপোনালোকক এইটো মন্দিৰ পৰিৱেশটো দেখাই আছোঁ তাৰে আগতে আমি কথা পাতি লওঁ অলপ ইয়াত এজন বাবা আছে বাবাটোৰ লগত আমি কথা পাতি লওঁ বাবা নমস্কাৰ আচ্ছা বাবা আপুনি কৈ দিয়ক যে ভালুকমাৰা থানখন কিমান পুৰণি প্ৰায় 300 বছৰ প্ৰায় 300 বছৰ পুৰণি আচ্ছা এই জাগাটোৰ নাম ভালুকমাৰা কিয় হ'ল এই কোনোবা বুঢ়া বুঢ়ী আগতে ইয়াতে হেৰি আছিল ভালুকৰ বাহা আছিল ভাঙি দিলে হেৰি কৰে মাৰাওঁতে ভালুকটো মৰিলে সেইকাৰণে ভালুক মাৰা আচ্ছা আচ্ছা মানে বহু বছৰ আগত আৰু প্ৰায় 300 বছৰ আগৰে কথা এইটো মানে পূজা পাতল কৰা হয় আপুনি কৈ দিব অলপ ইয়াতে শিৱৰাত্ৰি পূজা পালন কৰা হয় আৰু মাঘ মাহৰ ফাগুনৰ শুক্লা একাদশী তিথিত এখন সভা হয় ৰাজহুৱা সভা হয় তিনিখন মৌজৰ লগ লাগি সেইখন তিনিমুখখন মৌজৰ থান আচ্ছা তো আজিৰ পৰা 300 বছৰ আগতে মানে কি 300 আনুমানিক 300 আৰু মানে কি ভালুক এটা আছিল এই ভালুকটোক মাৰি ইয়াত মানে এখন থান বনাইছে সেনেকুৱা বুলি এটা অনুমান কৰে কাৰণ 300 বছৰ আগতে মোবাইল কেমেৰা নাছিল ন থাকিলে ফটো উঠাই থ'ব পাৰিব সেনেকুৱা আৰু মুখে মুখে চলি আহি এইটো ভালুক মাৰা হ'ল আৰু নহ'লে আজিৰ দৰে কেমেৰা চেমেৰা থাকিলে ভালুক চালুক মাৰি ফটো উঠাই কিনে সেই কৰিব পাৰিব চ' যি কি নহওক থানখন দেখাই আছোঁ এইখন হৈছে থান আৰু ইয়াত চাগে পূজা পাতল কৰে এইটো থাপ নেক্সট আমি বেলটো বাজাই দিওঁ মানে মই আইছোঁ বুলি তেতিয়াই গম পাব এই এটা এইটো হৈছে কি কৃষ্ণ মন্দিৰ ইয়াত কৃষ্ণ পিতা বহি আছে আৰু ইয়াত সভা হয় আৰু তাৰ লগতে চাব ডিভিজন আছে আমাৰ শিৱ বাবা ইয়াত বহি আছে চাব ডিভিজন টাইপৰ অলপ মানে এনে ফানি কৰিছোঁ আপোনালোকে চিৰিয়াছলি নল'ব কিছুমানে আৰু মানে কি ক'ব না চাব ডিভিজনৰ হেডকোৱাৰ্টাৰ বুলি এনেকুৱা আৰু মই অলপ জমিনি কৰিছোঁ আৰু এইটো শিৱ মন্দিৰ মই শিৱ মন্দিৰটো দেখাই আছোঁ আপোনালোকক এইটো হৈছে শিৱ মন্দিৰ এইটো মোৰ পিছফালে এডাল বহুত ডাঙৰ গছ আছে
এনেকুৱা গছ একডাল হেৰিটো আছে কি কয় এইটো নলবাৰী ফায়াৰ ব্ৰিগেড অফিচৰ কাষত পাইল নলবাৰী ফায়াৰ ব্ৰিগেড অফিচৰ কাষত কিবা এখন আশ্ৰমত খাৰজাৰা আশ্ৰমতো এনেকুৱা একডাল গছ আছে গছডাল দেখাই আছো মই ইয়াতে প্ৰমাণ যে 300 বছৰমান হৈছে এই গছডালৰ চাওক ইমান ডাঙৰ বিশাল একডাল গছ তাৰমানে কি ডালৰ পৰা ডাইৰেক্ট হিয়াৰ মানে কি ডাইৰেক্ট কানেকশ্যন মানে নেটৱৰ্ক চিষ্টেমত কানেকশ্যন চাওক তাৰমানে এডাল সৰু গছৰ পৰা ইমান এৰিয়াটো কাভাৰ কৰিছে আৰু এইফালে ইয়াত ইমান পুৰণি গছ এইডাল আপোনালোকে দেখিছে চাওক এইডাল আৰু আচ্ছা এই অঞ্চলটোতে সভা হয় ন ইয়াতে সভা হয় বাহিৰত মানে কি নহয় এইখিনিতে এইখিনি ভিতৰতে এই ভিতৰতে সভা হয় ডাঙৰ সভা হয় মই সভা হ'লে এইবাৰতো নহ'ল সভা হ'লে দেখাম আৰু মই ভিডিঅ'ত দেখাম আপোনালোকক কেনেকুৱা লাগে সভাখনত আহি এইবাৰতো নহ'লে আচ্ছা আপুনি ইয়াত কিমান বছৰৰ পৰা আছে যে 8 বছৰ হ'ল মোৰ 8 বছৰ হ'ল এনে আপোনাৰ ঘৰ ক'ত এনে ঘৰ বৰভাগত আচ্ছা আৰু ইয়াৰ বিশেষত্ব কি মানে বিশেষ কি আছে মানে ধৰক শিৱ পূজাটো মানে শিৱ পূজাটো কিবা এটা পাব লাগিব সেইটো পাইছে গোপালৰ আশ্চৰ্য আছে আচ্ছা মানে কিবা এটা আছে আৰু সেইকাৰণে মানুহবিলাকে আহে আৰু ইয়াত চ' এইখিনি ইয়াৰ পৰিৱেশ আৰু ইয়াত আমি এইটো ভিডিঅ' ইয়াত আমি সমাপ্ত কৰিম তো ইয়াৰ পিছত আজিয়ে যাম বেলেগ এখন ঠাইত যাম কিন্তু সেইটো ভিডিঅ' নেক্সট ভিডিঅ'ত দেখাম আপোনালোকে সেইটো ভিডিঅ' নেক্সট ভিডিঅ'ত পাই যাব কিন্তু আজি এইটো ইয়াতে সমাপ্ত কৰিম চ' যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যোনে নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব